কবিতাৰ শিৰোনাম নীল নক্ষত্ৰ। কবি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য। ময়ো আকাশৰ দুৱাৰ ৰখীয়া আছিলোঁ। মেঘ তৰা নক্ষত্ৰ খচিত আকাশলৈ চাই কেতিয়াবা গানো গাইছিলোঁ হ'বলা। তেতিয়া মোৰ বয়স আছিল 20 বা ঠিক তেনেকুৱাই কিবা এটা। তাৰপিছত কেতিয়া যে তৰাবাহী মেঘবোৰ কুৰি হৈ ক্ৰমে নিঃশেষ হৈ গ'ল। কোনে যে নিঠুৰ নখেৰে ছিঙি লৈ গ'ল নীল নক্ষত্ৰ। আকাশতকৈ সঁচা হ'ল মোৰ আতংক। প্ৰেমতকৈ মহীয়ান হ'ল নিৰুক্ত কিছুমান শব্দ। আজি বয়স গৈ দুকুৰিৰ ওচৰত মই আকৌ থমক খাই ৰ'লো। হাতৰ মুঠিৰ আঁহত গোলাপ পাহলৈ চাই ভাবিছোঁ মই আজন্ম তোমাৰেই গানৰ কবি। হৃদয়ত মোৰ নীল নক্ষত্ৰৰ আনন্দ। ধন্যবাদ।